কাৰোবাক ভাল লগা মানেই প্ৰেম নহয়। প্ৰেম আৰু আকৰ্ষণৰ মাজতো আছে পাৰ্থক্যৰ এখন পাহাৰ। প্ৰেমত মানসিক সংযোগ থাকে, যিটো আকৰ্ষণত নাথাকে। প্ৰেম কৰা প্ৰেমিক-প্ৰেমিকাই প্ৰেমাস্পদৰ মানসিকতা বুজি পায়। প্ৰেমাস্পদৰ চিন্তাক সন্মান কৰে। তেতিয়া কাৰোবাক কেৱল পোৱাৰ হাবিয়াস থাকে, মানসিক সংযোগৰ কোনো কথাই নাই। সেইটো সুতীব্ৰ আকৰ্ষণহে, প্ৰেম নহয়। যেতিয়া প্ৰেমৰ কথা আহে, তেতিয়া প্ৰেমাস্পদৰ সুখ, দুখ, ভূত, ভৱিষ্যত সকলোৰে চিন্তা থাকে আৰু আকৰ্ষণত কেৱল শৈশিক সুখৰ কথা মনলৈ আহে। যেতিয়া কাৰোবাৰ প্ৰতি আকৃষ্ট হোৱা দেখা যায়, তেতিয়াই কেৱল দৈহিক সৌন্দৰ্যৰ কথাহে মনলৈ আহে। মানুহৰ অন্তৰখন জুমি চোৱা নাযায়। বুজি পালে নহয় প্ৰেম আৰু আকৰ্ষণৰ পাৰ্থক্য কি?